কেতিয়াবা নহয় কেতিয়াবা আপোনাৰ মনতো এনেকুৱা কোৱেশ্চন নিশ্চয় আহিছে চাগে যে চৰকাৰৰ হাতত পইচা বনোৱা মেচিন থকাৰ পিছতো কিয় চৰকাৰে বেছিকৈ পইচা প্ৰিন্ট নকৰে কিয় চৰকাৰে বেছিকৈ পইচা প্ৰিন্ট কৰি সকলো দুখীয়া মানুহকে ধনী কৰি নিদিয়ে কিয় চৰকাৰে যিবিলাক মানুহে ৰাস্তাত শুব লগা হৈছে সেইবিলাক মানুহক ঘৰ বনাই নিদিয়ে কিয় চৰকাৰে যিবিলাক মানুহে খাব নাপায় কিনে বনাই ঘূৰি ফুৰিব লগা হৈছে সেইবিলাকক পইচা দি কিনে সহায় কিয় নকৰে কিয় চৰকাৰে যিবিলাক খেতিয়কে পইচাৰ অভাৱত সুইসাইড কৰিব লগা হৈছে সেইবিলাকক পইচা দি কিনে সহায় কিয় নকৰে আপোনালোকেও ভাবিছে চাগে যে বেছিকৈ পইচা প্ৰিন্ট কৰি এই পইচা ৰিলেটেড যিবিলাক সমস্যা আছে এই সমস্যাবিলাক সমাধান কিয় কৰি নিদিয়ে চৰকাৰে গতিকে এনেকুৱা কোৱেশ্চন যদি আপোনাৰ মনত আহিছে তেতিয়াহলে এই ভিডিওটো আপোনাৰ বাবে গতিকে চাই থাকক এই ভিডিওটোত মই কম যে কিয় চৰকাৰে বেছিকৈ পইচা প্ৰিন্ট কৰিব নোৱাৰে ভিউয়াৰ্স মই জগদীশ চাপৰিয়া মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো এই চেনেলত আপোনালোকে এনেকুৱা নলেজেবল আৰু ইনফৰমেটিভ ভিডিও আপুনি পাই থাকিব যদি এতিয়ালৈকে আপুনি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সোনকালে সাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিওটো চাই ভাল লাগে আপোনাৰ তেতিয়াহলে লাইক কৰি দিওক আৰু যদি এনেকুৱা ইনফৰমেটিভ ভিডিও আপুনি ফ্ৰেণ্ড অথবা ৰিলেটিভক শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহলে হোৱাটছআপ আৰু ফেচবুকত শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব এই প্ৰশ্নটোৰ উত্তৰ লৈ আহল যে কিয় চৰকাৰে বেছি পইচা প্ৰিন্ট কৰিব নোৱাৰে এখন দেশত পইচা চৰকাৰে হিমানহে প্ৰিন্ট কৰিব পাৰিব যিমান সেই দেশখনত ৰিসোৰ্স থাকে যদি দেশখনত ৰিসোৰ্স কম থাকে তেতিয়ালে তাতকৈ বেছি পইচা চৰকাৰে প্ৰিন্ট কৰিব নোৱাৰে যদি আমি টেকনিক্যাল টার্ম অনুযায়ী অথবা সৰকাৰী নিয়ম অনুযায়ী বুজিব যাও তেতিয়ালে ইয়াৰ এটা অংক আছে এই অংকটো হৈছে যে সাম অফ ভ্যালুজ অফ all the good and service produced in the country is equal to sum of amount of money in the country ইয়াৰ অৰ্থ হৈছে যে যিমান সার্ভিস আৰু গুডস সেই দেশখনত প্ৰডিউস হ'ব চৰকাৰে হিমান হে সেই দেশখনৰ বাবে পইচা প্ৰিন্ট কৰিব পাৰিব এতিয়া আমি ইয়াক অতি সহজ ভাষাত বুজি লওঁ ধৰা হল এখন দেশত 10 জন মানুহ আছে এই 10 জন মানুহৰ হাতত 100 টকাকৈ আছে এতিয়া গোটেই টোটেল দেশখনৰ মাজত কিমান হল 10 জন ইনটু 100 1000 টকা হৈ গল এতিয়া সেই দেশখনত 10 কিলো চাউল আছে এতিয়া কি হল গোটেই দেশখনত তো মানুহে চাউল কিনিব লাগিব এতিয়া চাউলৰ দামটো কেনেকৈ হ'ব দেশখনত যিমান পইচা আছে এই যিমান পইচাটো লগত যিটো ৰিসোৰ্স মানে চাউল দেশখনত চাউল গোটেই গুডস এন্ড সার্ভিসক মই চাউল হিচাপে ধৰিছো চাউল যিমান আছে ধৰা হল টোটেল দেশখনত পইচা আছে 1000 আৰু চাউল আছে 10 কিলো 1000 হৰণ 10 পাৰ কিলো চাউলত আপোনাৰ 100 টকাকৈ পৰি গল এতিয়া মানুহে যদি চাউল কিনিব লগা হয় তেতিয়ালে প্ৰত্যেকজন মানুহে 100 টকাকৈ দিব লাগিব এতিয়া চৰকাৰে কি কৰিলে সেই দেশখনত বেছিকৈ পইচা প্ৰিন্ট কৰি দিলে মানুহৰ হাতত 100 টকাকৈ আছিল সেই মানুহৰ হাতত এতিয়া 1000 টকাকৈ আহি গল এতিয়া 10 জন মানুহ আছিল দেশখনত প্ৰত্যেকজন মানুহৰ হাততে 1000 টকাকৈ আহি গল এতিয়া গোটেই টোটেল দেশখনত কিমান পইচা হৈ গল 10000 হৈ গল পইচাটো বাঢ়ি গল কিন্তু যিটো ৰিসোৰ্স মানে যেটো চাউল হেইটোতো বৃদ্ধি হোৱা নাই এতিয়াতো গোটেই দেশখনৰ মানুহে চাউল কিনিব লাগিব এতিয়া চাউলৰ দামটো কি হ'ব পইচাটো বঢ়াৰ লগে লগে ৰিসোৰ্সটো বঢ়া নাই তেতিয়া চাউলৰ দামটো বাঢ়ি যাব কি হ'ব আগতে যিটো চাউল 100 টকাত মানুহে কিনিছিলে সেই চাউলটো এতিয়া 1000 টকাত কিনিব লাগিব ধৰা হল চৰকাৰে কি কৰিলে বহুত পইচা প্ৰিন্ট কৰি দিলে প্ৰিন্ট কৰি কি কৰিলে আপোনালোকৰ হাতত 1 কৰোৰ টকা দি দিলে এতিয়া আপোনালোকে কি ভাবিলে যে পইচাটো আমাৰ হাতত বহুত আছে এতিয়া এখন গাড়ী কিনিবলৈ যাও ধৰা হল আপুনি টাটা ডিলাৰত গলে টাটা নেক্সন গাড়ী এখন কিনিব তাত গল তাতটো লিমিটেড ষ্টক আছে তাতটো ৰিসোৰ্সটো বৃদ্ধি হোৱা নাই গাড়ী আছে ধৰক 10 খন এতিয়া বহুত মানুহৰ হাতত পইচা আহি গল কি হ'ব বহুত মানুহে সেই গাড়ীখন কিনিব যাব আগতে যিখন গাড়ী আপুনি 10 লাখ 12 লাখ টকাত পাইছিলে এতিয়া কোম্পানী কি কৰিব কাস্টমাৰ বহুত মাল কম মানে প্ৰডাক্ট কম তেতিয়া কোম্পানীয়ে কি কৰিব সেই গাড়ীখনৰ দাম বৃদ্ধি কৰি দিব ধৰক যিখন গাড়ী আগতে 11 লাখ 12 লাখ টকাত কিনিব পাৰিছিলে এতিয়া কোম্পানী কি কৰিব সেই গাড়ীখনৰ দাম 40 লাখ 50 লাখলৈকে বৃদ্ধি কৰিব লাগিব ইয়াৰ পৰা কাৰো একো বেনিফিট নহয় পইচা দেখত বাঢ়ি যোৱাৰ লগে লগে ৰিসোৰ্সৰ যেটো প্ৰাইস আছিল হেতু বাঢ়ি গল ইয়াকে কয় ইনফ্লেশন দাম বঢ়া ইনফ্লেশনৰ অৰ্থ হৈছে কি যদি চৰকাৰে দেশৰ ইকোনমিত পইচা বঢ়ায় তেতিয়া হলে সেই দেশৰ
বস্তুসমূহৰো দাম বাঢ়ি যাই থাকে, যিটো প্ৰতি বছৰে হৈয়ে আছে। কিন্তু চৰকাৰে একেলগে যদি বহুত পইচা দেশৰ ইকনমিত এড কৰি দিয়ে, তেতিয়াহ'লে একেলগে বহুত বস্তুৰ দাম বাঢ়ি যাব। চৰকাৰে যদি দেশৰ ইকনমিত পইচা এড কৰি যায়, তেতিয়াহ'লে ইয়াৰ পৰা কোনো বেনিফিট নহয়, বৰঞ্চ ইয়াৰ পৰা ডাঙৰ লছহে হয়। যদি ৰিচোৰ্চ কম থাকে আৰু দেশৰ ইকনমিত পইচা বঢ়াই যায়, ইয়াৰ পৰা কোনো বেনিফিট নহয়, ইয়াৰ পৰা ডাঙৰ লছ হয়, যিটো লছ যাক কয় ডিভালুৱেশ্যন অফ কাৰেঞ্চি। মানে আমাৰ যিটো দেশৰ কাৰেঞ্চি আছে তাৰ ভেলুটো ক্ৰমান্বয়ে কমি গৈ থাকে। আপোনালোকে স্বাধীনতাৰ সময়ত হয়তো গম পায়, আপোনালোকে গুগল কৰি চালেও গম পাব, যেতিয়া স্বাধীনতাৰ সময় আছিল তেতিয়া $1 ভেলু আমাৰ 1 টকা আছিল। কিন্তু ক্ৰমান্বয়ে ই বাঢ়ি ডলাৰৰ ভেলু বাঢ়ি গৈ গৈ আমাৰ কাৰেঞ্চিৰ ভেলুটো ডিভালুৱেশ্যন হয় এতিয়া 73 লৈ নামি আহিছে। ইয়াৰ বহুতো কাৰণ থাকে, কিন্তু আপোনালোকে এটা কথাই জানি থওক যে দেশৰ ইকনমিত ৰিচোৰ্চ নবঢ়াকৈ যদি পইচা বঢ়াই দিয়ে, তেতিয়াহ'লে দেশৰ কাৰেঞ্চিৰ ভেলু কমি গৈ থাকে, যিটো দেশৰ বাবে একেবাৰে বেয়া। এইখিনিয়ে আছিল যে চৰকাৰৰ হাতত পইচা বনোৱা মেচিন থকাৰ পিছতো কিয় চৰকাৰে বেছি পইচা প্ৰিণ্ট কৰিব নোৱাৰে। গতিকে চৰকাৰে আপোনাক পইচা দি কিনে ধনী কৰাব, ইয়াৰ বাবে আপুনি ৱেইট কৰি থকাৰ প্ৰয়োজন নাই। আপুনি নিজে কষ্ট কৰক আৰু নিজেই কিমান ধনী হ'ব পাৰে তাৰ চেষ্টা কৰক। কোনো চৰকাৰে, কোনো পলিটিকেল পাৰ্টিয়ে, কোনো আপোনাৰ নিজৰ বাহিৰে বেলেগে আপোনাক কেতিয়াও ধনী কৰি নিদিয়ে। আপুনি কষ্ট কৰিহে নিজে ধনী হ'ব লাগিব। গতিকে আপুনিও কষ্ট কৰি যাওক, এদিন আপুনিও ধনী হ'ব। গতিকে এইখিনিয়ে আছিল আজিৰ এই টপিকটোৰ ওপৰত কথা। গতিকে যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে আপোনাৰ ফ্ৰেণ্ড অথবা ৰিলেটিভক শ্বেয়াৰ কৰিবলৈ নিশ্চয়